সপনপুৰীৰ সাধু কবি নীলিমা দত্ত। মিছা নেকি? অহ, মিছা নহয়। আইতাই কোৱা সাধুৰ দৰে ৰাতিৰ সপোন মোৰ অতি আচৰিত। শুনা বাৰু কওঁ শুনা। নাম নজনা বহু দূৰৰ অচিন কোনোবা ৰজাৰ দেশত সেনাপতি বীৰ সাজি মই আছিলোঁ সভাত বহি। কান্ধত মোৰ হৰধেনু, হাতত তৰোৱাল। এনেতে হঠাৎ ৰজাৰ আদেশ হ'ল, শীঘ্ৰে যোৱা, আছে যত শত্ৰু সেনা বন্দী কৰি অনা। আদেশ ৰজাৰ শিৰে তুলি আকাশ ধিয়াই উৰা মাৰি চৰাইৰ দৰে পাখি লগা ঘোঁৰাত চেকুৰ দিল। উলাহ লাগি ঘোঁৰাৰ পাখি খন্তেকতে মেঘৰ মাজত হ'ল খেলি মেলি। নহয় নহয়, মেঘটো নহয়, নীল পৰীৰহে ৰিহাৰ আচল। ফুল বচা থুপি তৰা কি যে মনোমোহা। বুকুত পৰীৰ ইমান মৰম, আছে চকুত হেপাহ ফৰি। ই কি পৰীৰ মুখত মাৰ ছবি, চৌদিশে মেঘে মেঘে মৰম আছে ঘেৰি। চিহ, মই নহওঁ সেনাপতি, পৰিল শহীদ ধনুখনি। হাতৰ তৰোৱাল সাৰ পালোঁ সন্মুখতে সুৰুজ ককাক দেখি। পুৱাৰ পোহৰ কুমলীয়া ক'ত পালে আহি